হাই গাইজ, কুমচিখা ইউটিউব চেনেললৈ আকৌ এবাৰ স্বাগতম জনালোঁ। আৰু এয়া দেখিছেই নহয়, ছেকেণ্ড টাইমৰ বাবে আমি চিৰিয়াখানালৈ আহিছোঁ। অল ফেমিলি আৰু বৌহঁতৰ লগতে ভতিজাহঁত সকলো আমি আহি এতিয়া ফাইনেলি চিৰিয়াখানা পাই গ'লোহি। চিৰিয়াখানাত যিহেতু অনলাইন টিকেট কৰিব লাগে, সেই গতিকে আমি ঘৰতে অনলাইন টিকেট কৰি আহিলোঁ। আৰু এয়া দেখিছেই নহয়, প্ৰথমে আহি পাই গ'লোহি আমি সৰপহু। সৰপহু বহুত আছিলে চিৰিয়াখানাৰ ভিতৰত, আৰু প্ৰথমে আমি সৰপহুকেইটাকে চাওঁ বুলি চাবলৈ আহিলোঁ। আৰু তাৰপিছত জিৰাফৰ পৰা ধৰি বিভিন্ন ধৰণৰ জীৱ জন্তু চালোঁ। আৰু এয়া দেখিছে নহয়, এই চৰাইটো এটাৰ পিছত এটাকৈ চৰাই চাই গ'লোঁ। আৰু চৰাইবোৰে বিভিন্ন ধৰণৰ কথা ক'ব বিচাৰিছিল। আমি সিহঁতৰ লগতে সময়বোৰ পাৰ কৰিলোঁ আৰু আহি আছোঁ। এতিয়া দেখিলোঁ শগুন, যিহেতু আজিকালি শগুন নাইকিয়াই হ'ল। চিৰিয়াখানাত শগুন দেখি ভাল লাগি গ'ল। আৰু এতিয়া আহিলোঁ লাভ বাৰ্ডকেইটাৰ ওচৰলৈ। লাভ বাৰ্ডকেইটা দেখি খুবেই ভাল লাগিলে। আৰু এয়া দেখিছেই নহয়, ছোৱালীয়ে দেখুৱাত ব্যস্ত ককায়েকহঁতক। আৰু তাৰপিছত কেটেলা পহু ওচৰ পালোহি, আৰু কেটেলা পহুকেইটা দেখিছেনে আহি আছে। আৰু এতিয়া ছোৱালীয়ে কোনফালে যাব কোনফালে নাযাব হৈছে। আমি আহি পাই গ'লোহি এই জন্তুবিধৰ ওচৰত। আৰু এই জন্তুবিধৰ নাম কোনে জানে কমেণ্ট কৰি জনাবচোন। যিহেতু চাইনবোৰ্ড মাৰা আছিলে, মই বাৰু নকওঁ, আপোনালোকেই ক'বচোন। আৰু এই দেখিছে নহয়, জন্তুটো বাৰে বাৰে গাঁতত সোমাবলৈ যায় আৰু ভতিজাটোৱে মাতাৰ লগে লগে আকৌ আহে। এই মেকুৰীটো দেখিছেনে কিমান ওখ। আমাৰ ঘৰত থকা মেকুৰী নহয় দেই, বন মেকুৰী। আৰু এতিয়া আমি আহি আছোঁ। আৰু এতিয়া ছোৱালীয়ে যি দেখে তাকে ধৰিবলৈ যায়। এবাৰ হৰিণা, এবাৰ বগলী, তাইক ধৰিবলৈ লাগে। আৰু তাই যে ঘৰলৈ ধৰি পেলাই লৈ আহিব, এনেকুৱা কৰিছে। আৰু এতিয়া আমি আহি আছোঁ চিৰিয়াখানাৰ ভিতৰত। আৰু এই চৰাইটো দেখিছেনে, এই চৰাইটো দেখি খুব ভাল পালে তাই। আৰু ইমান গৰম আছিল, গৰমত খোজেই কাঢ়িব মন যোৱা নাছিলে। আৰু তাই নহ'ব, তাই খোজ কাঢ়িব। তেনেকুৱাতে আকৌ তাই ফ্ৰেণ্ড পালে, আৰু ফ্ৰেণ্ড আছিল নগাঁৱৰে। সেই গতিকে ভাল লাগিলে লগ পাই। আৰু এয়া দেখিছে নহয়, সিহঁত দুয়োটাই কিমান এনজয় কৰিছে। আৰু এতিয়া আহি দেখিলোঁ উট পক্ষী। আৰু উট পক্ষীৰ পিছতে আমি দেখিলোঁ হৰিণা, আৰু হৰিণাই খাব লৈছিল দেই। আৰু তাৰপিছত বাঘৰ ওচৰত আহোঁ বুলি আহিলোঁ, আৰু বাঘ টোপনি। আৰু এই বাঘটো কিন্তু টোপনি যোৱা নাছিলে। আৰু ইমান গৰম লাগিছিল, সেই গতিকে অলপ বহি লওঁ বুলি বহি ল'লোঁ। আৰু তাৰপিছত এই বাঘটোৰ ওচৰত পালোহি। বাঘটো গঁড়ালৰ পৰাই নোলাল। আৰু এয়া দেখিছেনে, সিহঁতে ষ্টেপেৰে ওপৰলৈ গৈ আছিল। আৰু এই চৰাইটো দেখি নিশ্চয় ভাল লাগিলে। আৰু এই চৰাইটো দেখি মোৰ খুব ভাল লাগিলে, ৰঙীন। আৰু এই মৌৰা চৰাইকেইটাৰ লগতে কেইটা চাওকচোন। কাছকেইটা দেখিলে শহা আৰু কাছৰ সাধুটোলৈ মনত পৰে নহয় জানো। আৰু এই চৰাইকেইটা কাঠৰোকা চৰাই। আৰু কাঠৰোকা চৰাইকেইটা চাই বোলো আমি আকৌ খোজকাঢ়োঁ, বেলেগ কিবা জন্তু আছে নেকি চাবলৈ। কিন্তু নোৱাৰিলোঁ, খাব মন গ'ল। আৰু গৰমত আমি জুচ খাওঁ বুলি জুচ খাই ল'লোঁ। কিন্তু ইয়াত চেকহে পায়। আৰু এয়া দেখিছেই নহয়, ভতিজাটোৱে চকলেটি চেক আৰু আমি মেংগ' চেক খাই ল'লোঁ। আৰু খাই মেলি আকৌ ওলালোঁ চৰাই চিৰিকটিৰ পৰা জীৱ জন্তু চাবলৈ আকৌ আগবাঢ়িলোঁ। আৰু এতিয়া আমি আহি আছোঁ দেই চাবলৈ। আৰু শেষত এতিয়া আমি চিৰিয়াখানাৰ পৰা বাই বাই। আৰু তাৰপিছত ইমান গৰম পৰিছিল, সেই গতিকে আইচক্ৰীম খাওঁ বুলি আইচক্ৰীমকে ল'লোঁ। বৌ আৰু ভতিজাই আইচক্ৰীম ল'বলৈ আগবাঢ়ি গ'ল। আৰু এতিয়া তাৰ পৰা ওলাই আহি খেলিবলৈ ক'ত এৰিব তাই। এয়া দেখিছেই নহয়, ককায়েকহঁতক এৰা নাই, তাই খেলিহে এৰিব। আৰু অ'ত উঠো ত'ত উঠো, কিন্তু ককায়েকহঁতেও এৰি দিব ভয় কৰিছে, সেই গতিকে খেলিলে।